আছে এইটো বহুত কিবা কথা জানিব লগা আছে। এক নম্বৰ কথাটো এই যিটো মেহেল পৃথিৱীৰ একমাত্ৰ এনেকুৱা এইটো মেহেল যাৰ কোনো ফাউণ্ডেশ্যনে নাই, মানে কোনো ভেটি নাই। ইয়াৰ পৰা এনেকুৱাকে গাঁঠিছে আৰু ওপৰত 5 তলীয়া মহলটো 1799 চনৰ পৰা এনেকুৱাকে আছে। ইয়াত কোনো তলৰ পিনে ভেটিয়ে নাই। এইটো ব্যৱহাৰ কৰিছিল সেই ৰাজপ্ৰসাদত থকা মহাৰাণী বা তিৰোতাখিনিয়ে ৰাস্তাৰ মানুহ চোৱাৰ কাৰণে। এই ওপৰত যে খিৰিকী আছে সেই খিৰিকীৰে ৰাস্তাৰ মানুহ চাইছিল, কাৰণ এইটো আছে সম্পূৰ্ণ মেইন ৰোডৰ কাষত, মানে বজাৰৰ মাজত। তো যাতে বজাৰৰ মানুহে তিৰোতাখিনিক দেখা নাপায়, কিন্তু তিৰোতাখিনিয়ে যাতে বজাৰৰ মানুহখিনিক চাব পাৰে তাৰ কাৰণে বনোৱা হৈছিল। এতিয়া আমি তাত যাম ওপৰত, য'ৰ পৰা জুমি জুমি চাইছিল সেই সময়ত ৰজা মহাৰাণীবিলাকে। এনেকুৱাকে খিৰিকীৰে জুমি জুমি চাইছিল সেয়া। আৰু তাৰপিছততো দেখা নাপায়, কাৰণ বহুত জাল আছে না, কোনখন খিৰিকী কি দেখা নাপায়, এনেকৈ বন্ধ কৰি থৈ দিছিল। বাহিৰৰ পৰা দেখা পোৱা ইম্পচিবল আছিল, কাৰণ মৌ-মাখিৰ জালত ধৰে না মালটো। চাওক না কেনেকৈ দেখা পাব। একবাৰ মই মোবাইলটো উলিয়াই দিওঁ ৰ'ব, কেনেকুৱা হৈছে। উলিয়াই দিওঁ মানে মোৰ হাতখন, মোবাইলটো পৰি যাব ভয় লাগিছে, কিন্তু হ'লেও চাওক এইটো সম্পূৰ্ণ হাৱা মেহেলটো বুজিছে। হাৱা মেহেল এনেকুৱাকৈ চাইছিল মনে মনে তলৰ পিনে, যাতে তলৰ পৰা কোনেও দেখা নাপায়, কিন্তু ইয়াৰ পৰা দেখা পায়। ৱাও, এইটো এটা কাৰণ। আৰু 2 নম্বৰ, হাৱা মেহেল নামতে গম পায় যে হাৱা আহি থাকে, পুৰা ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে। এনেকুৱা ষ্ট্ৰাকচাৰত এইটো বনোৱা হৈছিল।